গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ পাঠ 5 বায়ু পাঠটিৰ দ্বিতীয় খণ্ডটো পঢ়াবলৈ লৈছোঁ। তোমালোকে চাই যোৱা। বায়ুত বিভিন্ন গেছ মিহলি হৈ থাকে। কৰি চাওঁ আহা। মেজত দুডাল মমবাতি জ্বলোৱা। এতিয়া এডাল মমবাতি কাঁচৰ গিলাচেৰে ঢাকি দিয়া। দুয়োডাল মমবাতি অলপ সময় লক্ষ্য কৰা। কি দেখিলা? এতিয়া কি বুলি কৈছে? মেজত দুডাল মমবাতি জ্বলোৱা বুলি কৈছে। মেজ মানে টেবুলত দুডাল মমবাতি জ্বলাবলৈ কৈছে। এডাল মমবাতি কাঁচৰ গিলাচেৰে ঢাকি দিয়া আৰু এডাল মমবাতি কি বুলি কৈছে? কাঁচৰ গিলাচেৰে ঢাকি দিবলৈ কৈছে। দুয়োডাল মমবাতি অলপ সময় লক্ষ্য কৰা আৰু দুয়োডাল মমবাতি অলপ সময় লক্ষ্য মানে আমাক চাবলৈ কৈছে। কি দেখিলা? গিলাচেৰে ঢাকি দিয়া মমবাতিডাল অলপ সময়ৰ পাছত নুমাই গ'লনে? কি বুলি কৈছে? গিলাচেৰে ঢাকি দিয়া মমবাতিডাল অলপ সময়ৰ পাছত নুমাই গ'লনে? ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বায়ুত এনে এবিধ গেছ আছে যিয়ে মুকলিকৈ ৰখা মমডাল জ্বলি থকাত সহায় কৰিছে। এতিয়া কি বুলি কৈছে? বায়ুত এনেকুৱা এবিধ গেছ আছে যি গেছে মুকলিকৈ ৰখা মমবাতিডাল জ্বলি থকাত সহায় কৰিছে। আনহাতে গিলাচৰ ভিতৰত যিডাল মমবাতি আছে তাৰ কথা কৈছে। সেই গেছটোৱে ঢাকি দিয়াত মমডালক কিছু সময় জ্বলাই ৰখাত সহায় কৰিছিল আৰু গেছবিধ শেষ হৈ যোৱাত মমডাল নুমাই গ'ল। এতিয়া কি বুলি কৈছে? কাঁচৰ গিলাচৰ ভিতৰত যিডাল মম আছিল সেই মমডাল অলপ সময়ৰ কাৰণে তেওঁ সহায় কৰিছিলে, পিছত কিন্তু মমডাল নুমাই গ'ল। ইয়াৰ পৰা বুজিব পাৰি বায়ুত এনে এবিধ গেছ আছে যিয়ে জুই জ্বলাত সহায় কৰে। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে বায়ুত এনে এবিধ গেছ আছে যিয়ে জুই জ্বলাত সহায় কৰে। এই গেছটোকে অক্সিজেন গেছ নামে জনা যায় আৰু সেই গেছটোৰ নাম কি? অক্সিজেন গেছ। মানুহ আৰু আন জীৱই উশাহত এই গেছ ব্যৱহাৰ কৰে। আৰু মানুহ আৰু কোনে কৰে বুলি কৈছে? জীৱ-জন্তুৱে এই গেছটো ব্যৱহাৰ কৰে বুলি কৈছে। বায়ুত থকা এবিধ গেছ হ'ল অক্সিজেন গেছ। বায়ুত থকা এবিধ গেছৰ নাম কি যদি বুলি প্ৰশ্ন এটা আহিব পাৰে, তেতিয়া কি বুলি ক'ব লাগিব আমি? অক্সিজেন গেছ। কি কি কামত অক্সিজেন গেছ ব্যৱহাৰ হয় চাওঁ আহা। এতিয়া কৈছে অক্সিজেন গেছনো কি কি কামত ব্যৱহাৰ হয়? সাগৰৰ তললৈ যোৱা ডুবাৰুসকলেও অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। যিবিলাক ডুবাৰু আছে তেওঁলোকে সাগৰৰ তললৈ যেতিয়া সোমায় তেতিয়া তেওঁলোকে কি লৈ যায় বুলি কৈছে? অক্সিজেনৰ চিলিণ্ডাৰ তেওঁলোকে লৈ যায়। কি কাৰণে লৈ যায়? সাগৰৰ তলত মানে অক্সিজেনটো অলপ কম পায়। অক্সিজেন কম হোৱাৰ লগে লগে উশাহ লোৱাত তেওঁলোকৰ অলপ অসুবিধা হয়। সেইবাবে তেওঁলোকে কি কৰে? অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ যায়। ঠিক তেনেকৈ পৰ্বত আৰোহণকাৰীসকলেও অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যায়। যিবিলাকে পৰ্বতৰ ওপৰলৈ বগায় আৰোহী, তেওঁলোকেও কি কৰে? অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যায়। কাৰণ যিমানেই আমি ওপৰলৈ গৈ থাকিম সিমানেই আমি অক্সিজেনৰ মাত্ৰাটো আমাৰ কমি আহিব আৰু তেতিয়া কি হয়? আমি উশাহ লোৱাত অলপ কষ্ট পাম। সেই গতিকে কি বুলি কৈছে? পৰ্বত আৰোহীসকলেও অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যায়। ঠিক তেনেকৈ উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন দিয়া হয়। কিছুমান ৰোগী আছে তেওঁলোকে উশাহ ল'বলৈ কষ্ট পায় আৰু তেওঁলোকে সেই সময়ত ডক্তৰে তেওঁলোকক কি কৰে? অক্সিজেন দিয়ে। এতিয়া অক্সিজেন ক'ত ক'ত আমি ব্যৱহাৰ কৰোঁ পালা নহয়? অক্সিজেন ক'ত ক'ত ব্যৱহাৰ কৰোঁ তোমালোকে পালা? ঠিক তেনেকৈ এতিয়া তোমালোকে কি কৰিবা? 1 নং উদাহৰণটো তোমালোকে ঘৰত কৰি চাবাচোন। এই ওপৰৰ উদাহৰণটো তোমালোকে কৰি চাবাচোন। নিজে কৰিলে তোমালোকে বহুত কথা গম পাবা। আজিলৈ ইমানতে সামৰিলোঁ।